মই যদি তোমালোকক এটা প্ৰশ্ন সুধো আটাইতকৈ বেষ্ট টিচাৰ্ছ কোন তেনেহলে তোমালোকে কি ক'বা বাৰু তোমালোকে ক'বা তোমালোকৰ শ্ৰেণীত যিজনে ভালকৈ পঢ়ায় সেইজনে তোমালোকৰ বেষ্ট টিচাৰ্ছ কিন্তু মই ক'ম আটাইতকৈ বেষ্ট টিচাৰ হৈছে তুমি নিজে তোমালোকে মন দিলে চাবা তুমিয়েই হৈছা আটাইতকৈ বেষ্ট টিচাৰ্ছ দ্যাট মিন্স তুমি যদি কিবা এটা ঠিক কৰি ল'লা যে মই শিকিমেই মই কৰিমেই মই 100ৰ ভিতৰত 90 পামেই তেতিয়া জানো পৃথিৱীত এনেকুৱা কোনো শক্তি আছে যিজনে তোমাক সেই 90 বা 100 পোৱাৰ পৰা মানে বাধা দিব পাৰিব মই ভাবো এনেকুৱা কোনো শক্তিয়েই নাই সেইকাৰণে মই কৈছো নিজকে বুজিবৰ চেষ্টা কৰা তেনেহলে আটাইতকৈ বেষ্ট টিচাৰ্ছ কোন তুমি নিজে ঠিক আছে না